हावराघाट महकुमानि दानाय आरो मावफुंनाय हाबाफारिखौ गोख्रै खालामनो थाखाय रबिबारनि फुंनि 10 रिंगायाव कार्बि आंलं जिल्लानि हावराघाट सोहोरनि खिरात भवनाव मोनसे सुबुं जथुम खुंफुंनाय जादों। जथुमाव सावरायनायनि जोबनायाव बे बिथिङाव गुवारै सावरायनाय जोबनायाव कार्बि आंलं जिल्ला गावखुंथाय गौथुमनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहांखौ मेलाव नुजाथिनाय मावख'गिरिफ्रा हावराघाट दालाय जिल्लाखौ दानाय आरो मावफुंनायनि खामानिखौ थाबैनो मावफुंनो खावलायदों। আজি हावराघाट महकुमा কাৰ্যকৰীকৰণ সমিতিৰ ফালৰ পৰা এখন মিটিং আহ্বান কৰা হৈছে ৰাজহুৱা আৰু এই ৰাজহুৱা সভাখন আমি বিশেষকৈ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াৰ যি কাৰ্বি আংলং জিলাত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম চলি আছে আৰু তেখেতে আমাৰ নিচেই কাষতে এখন সভাত বক্তব্য দাঙি ধৰিছে যে হাওৰাঘাট মহকুমাৰ কাৰণে যিখিনি মাটিৰ প্ৰয়োজন সেই মাটিখিনি যদি সুবিধা কৰি দিব পাৰে তেতিয়াহ'লে হাওৰাঘাটতে মহকুমা কাৰ্যালয় স্থাপন কৰা হ'ব বুলি তেখেতে এটা আশ্বাস দিছে আৰু ইয়াৰ কাৰণে যিখিনি আমাৰ আলোচনাৰ প্ৰয়োজন আছে আমি আজি প্ৰাক্তন কাৰ্যবাহী সদস্য ৰংপি ডাঙৰীয়া আৰু আমাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় নৰসিং ডাঙৰীয়া দেৱক লগত লৈ আমি মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দেৱক আমি লগ কৰি পেলাই আৰু নিশ্চয় আমি আশা ৰাখিছোঁ আমাৰ হাওৰাঘাট অঞ্চলৰ গোটেই অভাৱ অভিযোগখিনি নিশ্চয় আমাৰ মাননীয় জনপ্ৰিয় তুলিৰাম ৰংহাং CM ছাৰে আমাৰ সমস্যাখিনি সমাধান কৰিব আৰু এই সমাধান ক্ষেত্ৰত তেখেত বহুত আগ্ৰহী। আমি জানো তেখেত এজন জনপ্ৰিয় আমাৰ মুখ্য কাৰ্যবাহী সদস্য আৰু আমি আলোচনাৰ পিছত তেখেতৰ লগত আলোচনা কৰাৰ পিছত আমি যে সমাধান সূত্ৰ এটা পাম সেইটো আমি আশা ৰাখিছোঁ। আজি হাওৰাঘাট কিৰাত ভৱনত এটা মিটিং সাব ডিভিজন কথালৈ মিটিং অনুষ্ঠিত হৈছে। কথাটো সাব ডিভিজনৰ কথাই পতা হৈছে আৰু বিশেষকৈ মাননীয় CM ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰংহাং তেখেতে সদৌ কাৰ্বি আংলঙত ৰাইজৰ উন্নতিৰ বা দুখ সুখৰ বাবে ইতিমধ্যে ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম প্ৰত্যেকটো সমষ্টিত তেখেতে পাতি আছে। সেই তেনেকৈ আমাৰ হাওৰাঘাটতো এটা মিটিং অনুষ্ঠিত হৈছিলে। পাব্লিক মিটিঙত তেখেতে হাওৰাঘাট সাব ডিভিজনৰ কথাটো উল্লেখ কৰিছিলে। তাত ৰাইজক আহ্বান কৰিছিলে যে সাব ডিভিজনখন হৈ যাব, কিন্তু ভূমিৰ কথা লৈ মানে তেখেতে ৰাইজক ঠেলি দিছিলে যে ভূমিটো যদি হৈ যায় তো সাব ডিভিজন হৈ যাব বুলি কৈছিলে। সেয়েহে আজি ইয়াত কমিটিয়ে এটা মিটিং অনুষ্ঠিত কৰিছে। সেই মিটিঙত মানে CM ছাৰে যিটো ভূমিৰ কথা কৈছে সেই ভূমিৰ কথাটো সমাধানৰ কাৰণে আজি আমি ইয়াত বহিছোঁ। এতিয়া ইতিমধ্যে কমিটিৰ ওচৰত ভূমি উপস্থাপন হৈছে। এই ভূমি গোটেই কথাটো লৈ আমি আমাৰ মাননীয় MLA নৰসিং ৰংহাং ডাঙৰীয়াৰ লগত বহি আৰু তেখেতে আমাক ডেলিগেশ্যন কৰি CM ছাৰৰ ওচৰত তেখেতে লৈ যাব। এইখিনি কথাই মানে আজি মিটিঙত আমি সিদ্ধান্ত লৈছোঁ।